মই ইয়াতে এটা নাৰিকল লৈছোঁ আৰু ইয়াতে ডাঙৰ কাপেদি 1 কাপ চেনি লৈছোঁ। এটা নাৰিকলৰ 1 কাপ চেনি হিচাপটো মানে মোৰ আন্দাজ আৰু মই এনেকৈ এতিয়া ভাজি ল'ম। মই আজি চুজিৰ লাড়ু বনাম, তো চুজিখিনি মই আগতে ভাজি থৈ দিছোঁ। হালকা ব্ৰাউন কৰি কিনে ভাজিলে হ'ল চুজিখিনি। মই নাৰিকলখিনি ভালকৈ ভাজি লওঁ। নমস্কাৰ, স্বাগতম জনালোঁ মোৰ পাকঘৰলৈ কুক উইথ গুলু। আজি মই চুজিৰ লাড়ু বনাম। এইবিলাক ৰেচিপি চবেই বনাব জানে, কিন্তু মই কেনেকৈ মোৰ ঘৰত বনাওঁ মই সেইটো শ্বেয়াৰ কৰিব খুজিছোঁ আৰু। তো মই এনেদৰে ভাজি লওঁ। জুইটো একদম কমাই ভাজিব লাগিব, তেতিয়া কালাৰটো খুব ধুনীয়া হৈ থাকে। এনেকৈ ভাজি থাকিব লাগিব। জুই কিন্তু একদম কমাই ৰাখিব লাগিব দেই। মই যোনে বনাব মানে নতুন ৰান্ধনি আৰু সদায় লাড়ু বগা নহয়, ৰঙচুৱা হৈ যায়, তো এনেকুৱা বহুতৰে মানে হেৰি থাকে, প্ৰব্লেম থাকে। তো ভাবে আৰু যে আমাৰ ৰঙা কিয় হয়। সদায় এনেকুৱা মোটা বগা কেৰাহী ল'ব, নহয়তোবা কুকাৰত ভাজিব। অলপকৈ বনোৱা মানুহখিনি কুকাৰত ভাজিব। কুকাৰত ভাজিলে ষ্টিমটো কমাই যদি কুকাৰত ভাজে, তেতিয়া চুজিৰ লাড়ু সদায় বগা হয়। চুজিৰ লাড়ু হওক, নাৰিকলৰ লাড়ু হওক, নাৰিকলৰ লাড়ুৰ কাৰণেতো এনেকুৱাই প্ৰচেছটো, খালি ইয়াতে মই চুজিটো এড কৰিম আৰু। তো এনেকৈ ভাজি থাকিব একদম কম জুইত। নাৰিকলৰ লাড়ু, চুজিৰ লাড়ু এইবিলাক বনোৱা মানে হাতৰ বিষ উঠা আৰু পূৰা আস্তে লাহে ভাজি থকা। তো মই এনেকৈ ভাজি থাকিম আৰু মোৰ ভাজা হোৱাটো মই কেনেকৈ গম পাইছোঁ এইটো মই আপোনালোকক দেখাই দিম। আৰু অলপ সময় ভাজিব লাগিব। এই বগাটো যে আৰু অকণমান ডাঠ হ'ব মানে, তেতিয়া মানে আমাৰ ভজা হৈ গৈছে, চুজি দিব পৰা হৈ গ'ল। জুইটো দেখিছেনে, একদম কম কৰি কিনে ভাজি আছোঁ। এতিয়া মোৰ ভাজা হৈ গ'ল। এইটো বস্তু একদম ডাৰ্ক বগা হৈ গৈছে ন, এনেকৈ চব বস্তুতে লাগি যাব আৰু। জুইটো কমাই কিনে থৈ দি ভাজি থকাৰ পিছত মানে এইটো এনেকৈ বগা হৈ আহিব, তাৰ মানে আমাৰ নাৰিকল লাড়ু বা চুজিৰ লাড়ু পাক হৈ গৈছে আৰু। এনেকৈ চুজি মানে ভাজি কিনে বৈয়ামত ভৰাই থৈ দিম, যেতিয়াই যিটো মন যায় বনাই ল'ব পাৰোঁ আৰু। তো এতিয়া মই ইয়াতে চুজিখিনি এড কৰিম। এতিয়া এটা নাৰিকলত 1 কাপ দিব পাৰি, 1 কাপ নাৰিকল চুজি দিব পাৰি। আৰু যোনে অলপ নাৰিকল কৰি কিনে খাই ভাল পায়, সিহঁতে অলপ চুজিটো কম দিব। আৰু যোনে অলপ চুজিটো বেছি, নাৰিকল কম এনেকৈ খাই ভাল পায়, সি অকণমান চেনিটো বঢ়াই দিব, তেতিয়াহে বান খাব, নহ'লে বান নাখাব। তো মই এতিয়া এইখিনি ভালকৈ মিলাই লওঁ। মই চুজিৰ পৰিমাণটো অলপমান 1 কাপ দিছোঁ। আমাৰ নাৰিকল চুজি দুটা সমান হ'লে ভাল পায়। চ' মই এনেকৈ বনাম। ভালকৈ মিলাই লওঁ। তো এতিয়া এনেকৈ লৈ ল'লোঁ। এতিয়া মানে একদম কুইক বনাব লাগিব, নহ'লে ঝুৰঝুৰা হৈ যাব মানে। এইটো পানী লৈ লৈছোঁ, হাতখন বহুত গৰম লাগিব যে, এনেকৈ লৈ ল'ব পানী অকণমান। তো এনেকৈ জোৰে প্ৰেছাৰ দি বনাব লাগিব। লাড়ু হৈ গ'ল। এইটো কিন্তু বহুত মানে চুজিৰ লাড়ুত মানে অলপ হাতখনে কষ্ট পায় আৰু পূৰা একদম গৰম কৰিব লাগে যে। আৰু যদি এনেকৈ কৰি থকা অৱস্থাত ঠাণ্ডা হৈ কিনে ধৰক এই হৈ গ'ল মানে বান নাখায় আৰু, তেতিয়া কি কৰিব, মানে যিটো কেৰাহীত বনাইছিলে সেইটো কেৰাহীতে দি কিনে তাতে অকণমান গাখীৰ ছিটাই দিব। গাখীৰ ছিটাই কিনে তো মানে লগে মিলাই কিনে আকৌ এনেকৈ লগে বনাব। আৰু চুজিৰ লাড়ু ইমান গোল নহয় কিন্তু দেই, এনেকৈ থপাই বনাব লাগে ন। তো মই এনেকৈ গোটেইখিনি বনাই লওঁ। আৰু এনেকৈ পানী ল'ব কিন্তু, নহ'লে হাতখন একদম পুৰি যাব। এইটো লাড়ুবিলাক এনেকৈ বান্ধি থকা অৱস্থাতে এনেকৈ চুজি দি দিব ওপৰত, ভাজি থোৱা চুজিয়ে দিব, তেতিয়া মানে দেখাটো ধুনীয়া হয়। আৰু অলপ তো এনেকৈ চুজিত অকণমান ওপৰত চুজি ছিটাই দিব, যেনেকৈ মই দিছোঁ এনেকৈ। এইটো কোনো একো মানে হেৰি নাহে, টেষ্টটো অলপ ইনহেঞ্চ হয় আৰু। অলপ সময় লাগে এইবিলাক বনাওঁতে। হাতখন ৰঙা হৈ গৈছে দেখিছেনে, এনেকুৱাই হ'ব। এই হাতত ধুই তাতে বনাব লাগে। ঠিক আছে, মই বনাই লওঁ ফটাফট। আমাৰ ৰেডি হৈ গ'ল চুজিৰ লাড্ডু। মই আৰু এবাৰ কৈ দিওঁ, যোনে মানে বনাওঁতে ধৰক হেৰি হৈ গ'ল মানে অলপ ঠাণ্ডা হৈ গ'ল, মানে ঠাণ্ডা হৈ গ'লেতো বান নাখায়।
তো অকণমান গাখীৰ ছিটিয়াই ল'ব, এনেকৈ কেৰাহীটো আগৰ কেৰাহীটোত লৈ কিনে ভালকৈ পৰাচেদি লাৰি দিব, একদম ভালকৈ লাৰি দি কিনে আকৌ বনাব ষ্টাৰ্ট কৰি দিব ছেম প্ৰচেছত। তেতিয়াহ'লে আকৌ লাড়ুখিনি বান্ধ খাব আৰু একদম একো বেলেগ বেয়া সোৱাদ নালাগে, ভালে লাগে। আৰু এনেকৈ চুজিটো তেতিয়া বেছিকৈ অলপ দি দিব, গুড়া শুকান চুজিটো, তেতিয়া অলপ টাইট হৈ যাব আৰু সেইটো। আৰু অলপ ঠাণ্ডা হোৱাৰ পিছততো আৰু নৰ্মেল আৰু যেনেকুৱা আগৰটো আছিল সেনেকুৱাই হৈ যাব। তো এনেকৈ বনাব আপোনালোকে, মই এনেকৈ বনালোঁ, সোৱাদটো ভালে লাগে। আজিলৈ আহোঁ, নমস্কাৰ।